নমস্কাৰ স্বাগতম জনাইছো দেৱয় বাউতৰ অন্য এটি ভিডিঅ'লৈ আজি ভিডিঅ'টো পুৰা বঢ়িয়া হ'বলৈ গৈ আছে আমি হাতত লৈছো তিনি টোপোলা কাপোৰৰ টোপোলা ইয়াৰ ভিতৰত কি আছে আপোনালোকক সকলোখিনি কৈ আছো ভিডিঅ'টো স্কিপ নকৰিব পুৰা বঢ়িয়া ভিডিঅ' এটা লৈ আহিছো আপোনালোকৰ মাজলৈ কন্টিনিউ চাই থাকক ভিডিঅ'টো আমাৰ আজি নাওত উঠি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ কাৰণ আজি ভিডিঅ'টো পানীৰ ভিডিঅ'ই হয় পানীতেই বনাবলগীয়া ভিডিঅ' সেই গতিকে নাওত উঠি প্ৰস্তুত কৰিছোঁ এই তিনি টোপোলা আপোনালোকে দেখিছে ইয়াত পটাছ তিনি টোপোলা লৈ লৈছোঁ কাৰণ এয়া দেখিছে আপোনালোকে এখন ডাঙৰ ফিচাৰী ইয়াত কালি আমি সন্ধিয়া সময়ত মাছ টানিছিলোঁ দেখা গৈছে যে কিছুমান মাছৰ ঘাঁ লাগিছে সেয়েহে কালি ৰাতি কিছুমান মেডিচিন দিলোঁ ঘাঁহবিলাক শুকাবৰ বাবে চূণ আৰু আপোনাৰ ফিটকিৰি এনেকুৱা ধৰণৰ কিছুমান মেডিচিন দিলোঁ ঘাঁহখিনি শুকাবৰ কাৰণে আজি আকৌ আমি তিনি টোপোলা লৈছোঁ আৰু নাওতে তিনিডাল কামিয়ে লৈ লৈছোঁ সেই তিনি টোপোলাত তিনিডাল কামিত আমি তিনি ঠাইত আমি পানীত বান্ধি আমি তলতে জুবুৰাই থ'ম কাৰণ পটাছটোতো আপোনালোকে গম পায়েই মানুহৰ ক্ষেত্ৰতেই হওক পটাছটো কটা ছিগাত খুবেই ভাল সেই পটাছটো আৰু চাই থাকক আমি কেনেকৈ বান্ধো ভিডিঅ'টো স্কিপ নকৰিব কাৰণ 1 জানুৱাৰী গ'ল 2 জানুৱাৰী গ'ল 3 জানুৱাৰী গ'ল আজি 4 জানুৱাৰী আৰু এইকেইদিন ভিডিঅ'ই দিব পৰা নাছিলোঁ আৰু আজি সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ পাই নিজকে আনন্দিত লাগিছে সুখী অনুভৱ কৰিছোঁ আৰু আমাৰ নাও চলাইছে আমাৰ চচৈ চিৰাজুল ভাই এয়া ধুনীয়া নাও চলায় আৰু আমি ফিচাৰীতে এনেদৰে এতিয়া পটাছ বান্ধিম আৰু চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰক স্কিপ নকৰিব গাইজ ফাইনেলি এয়া এটা খুঁটি আমি ইয়াতে পুতি এইখিনিতে পুতো ন এইখিনিতে পুতিম ৰখা নাওখন অলপ পিছলৈ দিয়া অকণ জোৰ দিয়া ওচৰলৈ দিয়া হ'ব পুতা দুখিয়ে পোৱাগৈ নাই টানি পেলাই ওচৰলৈ লৈ যোৱা না ঢুকিয়ে পোৱা নাই বোলে কেনেকুৱা লয় এইটো ইয়াতে আমি এটা টোপোলা বান্ধি দিম দিয়া এনেকৈ আমি পানীত জুবুৰাই এটা টোপোলা বান্ধি দিছোঁ ইয়াতে এটা কাঠি দিলে হ'ব যাতে বস্তুটো পৰি নাযায় হৈ গ'ল এটা বান্ধিলোঁ সেইটো হাতৰ কালাৰ পটাছৰ কালাৰ আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে মই নতুনকৈ আকৌ এটা কমেডি চেনেল ক্ৰিয়েট কৰিছোঁ DP এণ্টাৰটেইনমেণ্ট 1.0 চাৰ্চ কৰিলে পাই যাব তাত DP পিকচাৰ মোৰে লগোৱা আছে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাত ভিডিঅ' এৰা নাই বৰ্তমানলৈকে এটা ভিডিঅ' এৰিছোঁ কমেডি তাত অকল কমেডি ভিডিঅ' পাব আপোনালোকে যদি কমেডি চাই ভাল পায় মোৰ সেইটো চেনেল ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে মৰম দিলেহে মৰম পাম নহ'লে আৰু ৰখাতলৈ যাম সেয়েহে মৰম কৰিব সকলোৱে আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ এইখিনিতে দিয়ে আৰু এইখিনিতে আৰু এটা খুঁটি পুতিম বেকা কৈ দিয়ে বেকা হৈছে বান্ধি দিয়া ৰখিবা ককাই এইটো বান্ধিবলৈ দিয়া লেতেৰা পটাছটো মুখত লৈ লৈছে উপায় নাই মই কেমেৰা ধৰি আছোঁ ব'লা আৰু এটা টোপোলা আছে বাকী বেকলৈ দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিব কাৰণ তেতিয়াহে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব কাৰণ যদি মোৰ কণ্টেণ্টবিলাকো ক'ৰবাত বেয়াও হৈছে তথাপিও নিজৰ বুলি আৰু চাই থ'ব ভিডিঅ'বোৰ কাৰণ চাবচোন কেতিয়াবা তাৰ মাজতে এনেকুৱা এটা ভাল ভিডিঅ' ওলাই যায় য'ত আপোনালোকে নজনা কিছুমান বস্তু শিকিব পাৰিব নজনা কিছুমান কথা শিকিব পাৰিব কাৰণ বয়সৰ অনুযায়ী নহয় এই বিশ্ব ব্ৰহ্মাণ্ডত মইতো এটা সামান্য সৰু ইউটিউবাৰ আৰু চবেই সৰুৱে আছিলে প্ৰথম অৱস্থাটো আমাৰ যিয়ে হওক ডিম্পু বৰুৱাই হওক বা আমাৰ ভূষণ পাঠক দাই হওক আমাৰ ঢেৰ এনেকুৱা উদাহৰণ ইউটিউবাৰ বহুত আছে যিয়ে ইউটিউবৰ পৰা আজি পৰ্যন্ত লাখ হাজাৰ টকা ইনকাম কৰি আছে প্ৰথম অৱস্থাত চবেই নিজৰ পৰিচয় দাঙি ধৰিবলৈ
সব প্ৰথম অৱস্থা সব সৰুৱে আছিলে, যিয়ে কি নহওক বিশ্ব ব্ৰহ্মাণ্ডত যিমান ইউটিউবাৰ হৈছে, যিসকল মিলিয়ন ছাবস্ক্ৰাইবাৰ যিসকলৰ আছে, যিসকলৰ লাখ ছাবস্ক্ৰাইবাৰ আছে, সকলোৱে মানে সৰুৱে আছিলে। কিন্তু মোৰ দৰে এইদৰে ভিডিঅ' বনাই কাৰণ তেওঁলোক অব্যাহত আছিলে যে সেইটোৱে তেওঁলোকৰ এইম আছিলে, সেই গতিকে তেওঁলোক এতিয়া ছাকচেছফুল হৈছে। সেয়ে ময়ো আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে ভিডিঅ'সমূহ চাব, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। আপোনালোকে শ্বেয়াৰ কৰিলেহে আচলতে মই আগুৱাই যাবলৈ অকণমান হ'লেও সকাহ পাম। আৰু এইখিনিত এটা পটু দিয়া, সেইটো দিয়া দ আছে এইখিনিত, একো নাই। ভালকৈ বান্ধিবা যাতে খুলি নাযায়। হা, ফাইনেলি হৈ গ'ল। পানী কালাৰ দেখিছে, পুৰা